ভাৰতবৰ্ষৰ বৰ্তমান ভয়াৱহ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সীমান্তত দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে সদাজাগ্ৰত প্ৰহৰীৰূপে নিজৰ দায়িত্ব ও কৰ্তব্য পালন কৰা ভাৰতীয় বীৰ সৈনিকসকল আগবাঢ়ি আহিছে এইবাৰ কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ। প্ৰাপ্ত খবৰ অনুসৰি ভাৰতীয় সৈন্যৰ 133খন চিকিৎসালয় আৰু 855জন চিকিৎসকৰ এটা বৃহৎ দল সাজু কৰা হৈছে কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ। সমান্তৰালভাৱে 25,000জন NCC কেডাৰক প্ৰস্তুত কৰা হৈছে জনসাধাৰণক সজাগ সচেতন কৰিবৰ বাবে। নিঃসন্দেহে প্ৰত্যেকজন ভাৰতীয়ৰ বাবে ই এক গৌৰৱৰ কথা। পুনৰবাৰ আমি গৌৰৱান্বিত ভাৰতীয় সৈন্যৰ এনে পদক্ষেপক লৈ।